মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোকক দিনটোৰ ৰাশিফল জনাবলৈ লৈছোঁ। প্ৰথমতে জনাওঁ মেঘ ৰাশিৰ কথা। মেঘ ৰাশিৰ লোকসকলে আজি বিশেষকৈ শিক্ষাৰ্থীসকলে দিনটো আৰম্ভ কৰিব পৰম পিতা ভগৱান শিৱৰ নাম জপ কৰি। বিদ্যাৰ্থীসকলৰ দিনটো সুকলমে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ দিনটোত যদিও বন্ধু বান্ধৱৰ সৈতে সৰু সুৰা অকণমান মনোমালিন্য হ'ব পাৰে, তথাপিও দিনটোৰ শেষৰ ভাগত সকলো সমাধান হ'ব আৰু খুব ভালদৰে পাৰ হ'ব। ব্যৱসায়ীসকলৰো দিনটোত আৰ্থিক উন্নতিৰ যোগ আছে। আজিৰ দিনটোত বেঙুনীয়া ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰিব মেঘ ৰাশিৰ লোকসকলে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মীয়ৰ লগত খুব ভাল তেওঁলোকৰ দিনটোৰ সম্পৰ্ক স্থাপন হ'ব। সকলো সমস্যা সমাধান কৰিবলৈ সমৰ্থবান হ'ব। প্ৰভাৱশালী ব্যক্তিৰ কোনোবা হয়তো সাক্ষাৎ হ'ব পাৰে। আজি যিকোনো কামত বা চাকৰিয়ালসকলৰ দিনটো শুভ হ'ব। শুভ সংখ্যা 4 আৰু শুভ ৰং সোণালী ৰঙৰ ব্যৱহাৰ কৰিব আজি বৃষ ৰাশিৰ লোকসকলে। আজি মিথুন ৰাশিৰ লোকসকলৰ শাৰীৰিক আৰু মানসিক বল বৃদ্ধি হ'ব। শাৰীৰিক যি অকণমান অসুস্থতা বা কিবা এটা প্ৰব্লেম আছিলে সেয়া সমাধান হ'ব, ভাল হ'ব। আৰু ব্যৱসায়ী চাকৰিয়ালসকললৈ মোটামুটি দিনটো ভালেই হ'ব। বৃদ্ধ লোকসকলৰ অকণমান শাৰীৰিক অসুস্থতা হ'ব পাৰে, তেওঁলোকৰ অকণমান চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে, কৰাই ল'ব দিনটোত। আৰু তেওঁলোকৰ অকণমান আশীৰ্বাদ ল'ব, সকলোৰে আশীৰ্বাদ ল'ব, দিনটো ভাল হ'ব। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব মিথুন ৰাশিৰ লোকসকলে। কৰ্কট ৰাশিৰ লোকসকলৰ গুৰুজন তথা জ্ঞানীজনৰ অকণমান পৰামৰ্শ ল'ব, গুৰুজনক শ্ৰদ্ধা জনাব দিনটোত। প্ৰথমতে আৰম্ভ কৰিব গুৰুজনৰ শ্ৰদ্ধাৰে, ভালদৰে অকণমান মাত দিব, তেওঁলোকৰ আশীৰ্বাদ ল'ব। আৰু যিসকল বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰিব। চাকৰিয়ালসকলৰ দিনটো সুকলমে পাৰ হ'ব। অকণমান দূৰ ভ্ৰমণ হ'ব পাৰে কৰ্কট ৰাশিৰ লোকসকলৰ। ভ্ৰমণৰ হয়তো আঁচনি হ'ব পাৰে বা ভ্ৰমণো আজি হ'ব পাৰে। আৰু ভ্ৰমণত অলপমান তেওঁলোকৰ উন্নতি হ'ব, ভাল হ'ব। যি কামতে ভ্ৰমণ নকৰোঁ, যি কামতে ওলাওক, সকলো সমস্যাৰ সমাধান হ'ব আৰু শুভ ফল লাভ কৰিব। বেঙুনীয়া ৰং আৰু 1 সংখ্যাৰ ব্যৱহাৰ কৰিব আজি কৰ্কট ৰাশিৰ লোকসকলে। সিংহ ৰাশিৰ লোকসকলৰ সৰু প্ৰকাৰৰ কামত সৰু সুৰা সময় কটাব। আজি তেওঁলোকৰ সন্তানৰ ভাল সুখবৰ লাভ কৰিব। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰিব আৰু ব্যৱসায়ীসকলৰ শুভ ফল প্ৰাপ্তি হ'ব। আজি শুভ ৰং সোণালী, শুভ সংখ্যা 1 ব্যৱহাৰ কৰিব সিংহ ৰাশিৰ লোকসকলে। কন্যা ৰাশিৰ লোকসকলে আজি নতুন কৰ্মৰ বাট মুকলি কৰিব। কন্যা ৰাশিৰ লোকসকলৰ যথেষ্ট ভাল দেখা যায়। হয়তো কৰ্ম এক্সপেনশ্যন বা তেওঁলোকৰ যি কাম আৰম্ভ কৰিবলগীয়া আছিল সেয়া কাম আৰম্ভ হ'ব, নতুন আঁচনি হ'ব। আৰু তেওঁলোকে অকণমান পৰোপকাৰী কামত কিবা এটা ব্যয় কৰিব আৰু অকণমান দান কৰিব। দিনটোৰ শেষৰ ভাগত দান কৰিব, খুব শুভ ফল লাভ হ'ব। আজি ৰঙচীয়া ৰং আৰু 3 সংখ্যাৰ ব্যৱহাৰ কৰিব কন্যা ৰাশিৰ লোকসকলে। তুলা ৰাশিৰ লোকসকলৰ আত্মীয়ৰ লগত অকণমান মনোমালিন্য হ'ব পাৰে, ঘৰতো মনোমালিন্য হ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে আজি অফিচত অকণমান হয়তো কিছুমান এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যে অকণমান মনোমালিন্য, গতিকে অকণমান সতৰ্কতা অৱলম্বন কৰিব। দিনটো শুভ ৰং সেউজীয়া ৰং আৰু 5 সংখ্যাৰ ব্যৱহাৰ কৰিব তুলা ৰাশিৰ লোকসকলে। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি কৰ্মৰ প্ৰতি মনোযোগ দিব। কৰ্মৰ দায়িত্ব হয়তো আপোনাৰ ওপৰত কৰিব পাৰে। যি কৰ্মৰ দায়িত্ব নকৰক, আপুনি সুকলমে পাৰ কৰিব পাৰিব আৰু সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। মহিলা জাতিকাসকলে আজি দিনটো অকণমান কষ্ট অনুভৱ কৰিব পাৰে, তথাপি পৰম পিতাৰ নাম লৈ দিনটো আৰম্ভ কৰক, ভাল হ'ব। আজি হালধীয়া ৰং আৰু শুভ সংখ্যা 7 ব্যৱহাৰ কৰিব। এইবাৰ মই ধনুৰাশিৰ কথা লৈছোঁ। ধনুৰাশিৰ লোকসকলে কৰ্ম আঁচনি হাতত ল'ব পাৰিব, শুভ ফল লাভ কৰিব। ৰাজনীতিবিদসকলৰ কৰ্মত তৎপৰতা বাঢ়িব, ভ্ৰমণ হ'ব পাৰে। ব্যৱসায়ীসকলৰ কৰ্মত কিছু বাধা বা আৰ্থিক লছ হ'ব পাৰে, সেয়েহে সতৰ্ক থাকিব আজিৰ দিনটোত। আজি শুভ ৰং হিচাপে নীলা বৰণ আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব ধনুৰাশিৰ লোকসকলে। মকৰ ৰাশিৰ লোকসকলে বন্ধু বান্ধৱ তথা আত্মীয় সহযোগ পাব। আজি উন্নতিত বাধা হ'ব পাৰে, তথাপিও দিনটোৰ চেষ্টাৰে আপুনি অকণো চেষ্টা কম নকৰিব, চেষ্টা অকণ বঢ়াই যাব। আৰু আমাৰ যিসকল পিতৃ মাতৃ বা আমাৰ যিসকল গুৰুজন আছে তেওঁলোকৰ আশীৰ্বাদ ল'ব। আজি ধৰ্মপৰায়ণ ব্যক্তিসকল, বৃশ্চিক ৰাশি ধৰ্মপৰায়ণ ব্যক্তিসকলে
তেওঁলোকৰ কৰ্ম বাধা আঁতৰ কৰিবলৈ সক্ষম হ'ব আৰু দাম্পত্য জীৱনত সুখ পাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 9 হ'ব আজি। তাৰপিছত এইবাৰ লৈছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি লোকসকলৰ এয়া আছিল মকৰ ৰাশিৰ কথা। কুম্ভ ৰাশি লোকসকলৰ আজি যিসকল আৰ্থিক অসুবিধাত আছে, যিসকল ব্যক্তি ব্যৱসায়ী হওক বা যিসকল চাকৰিয়াল হওক, যিকোনো কৰ্মৰ লাইনত থকা ব্যক্তিসকলে সকলো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ধন আপুনি প্ৰাপ্তি কৰিব পাৰিব। সন্তানৰ লগত সুসম্পৰ্ক স্থাপন হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত অনুৰাগ বাঢ়িব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব কুম্ভ ৰাশিৰ লোকসকলে। এয়া শেষত লৈছোঁ মীন ৰাশিৰ কথা। শেষত মীন ৰাশিৰ লোকসকলে নিজৰ কৰ্ম অনুসৰি শুভ ফল লাভ কৰিব পাৰিব। কিছুমান আজি কামত সন্তানৰ কাৰণে আপোনাৰ হয়তো চিন্তা বাঢ়িব পাৰে। সন্তানৰ কাৰণে অকণমান চিন্তা বাঢ়িলেও সন্তানৰ উন্নতি হ'ব, চিন্তা নকৰিব আৰু অকণমান মা দুৰ্গাৰ নাম লৈ দিনটো পাৰ কৰিব। চাব আপোনাৰ সকলো সমস্যাৰ সমাধান হ'ব। খোৱা বোৱাত অকণমান সতৰ্ক হ'ব। সুস্বাস্থ্য কামনা কৰিব। মা দুৰ্গাৰ চৰণত সকলোৰে শুভ ফল লাভ হ'ব। আৰু এয়া মীন ৰাশিৰ কথা কৈ ৰাশিফল শেষ কৰিবলৈ লৈছোঁ। আপোনালোক সকলোৰে শুভ মংগল কামনা কৰিলোঁ। আপোনালোকৰ দিনটো ভালদৰে আৰম্ভ হওক আৰু দিনটো ভালদৰে শেষ হওক তাৰেই কামনা কৰিছোঁ। মা ভগৱতীৰ চৰণত সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ।